আলা পথাৰৰ কামখিনিও কৰিব লাগছিল বৰষুণে নাই ৰ'দ দি ফেলে পথাৰৰ মাটিগিলা টান কৰি ফেলছি আজিকালি গৰুও নাই চাৰিওফালে ট্ৰেক্টৰ হৈছে বিজেপি চৰকাৰ আহাৰ প্ৰায় পৰিৱৰ্তন হৈ গৈছে গৰুৰ জেগাত ট্ৰেক্টৰেদি হাল মৰা কৰিছে মানুহগিলাই উপায় নাই চবকে পৰিৱৰ্তন লাগে বাহ কি কাৰা ভাই এই মোৰ গছমূৰা চলি এতিয়া বাকক গেল কাবাৰ আপি তিৰিত আনিব গেল নেকি খাব 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 মোক যত বত কৰি খাব গতাই ইহঁতৰ কাৰণে মোৰ শান্তি নোহোৱা হৈ গৈছে ঐ কিয়ে গছমূৰা কেইমান হাল্লা কৰি আছা তই মোক এখন পুৰণ নেতা লাগবো পুৰণ নেতা লাগে পুৰণ নেতা কৰা কিয়ে তই মোক মাষ্টাৰে স্কুল সদায় মাৰে কি কয় পুৰণ নেতা মানে নেনাৰ হয় মাষ্টাৰে মাৰে তোক তোক মই কালি 20 টকা দি ভলাৰ দোকানৰ পৰা নতুন নেউতা আনি দিম তই ছাৰক যাই পেলাই মাৰিবি নালগে মোক পুৰণ নেতাই লাগবো কি বুজি নাপিয়ে ইমান অকৰা চলি জন্ম দিলো মই পুৰণ নেউতা মই ক'ত পাম নতুন নেউতা আনি দিম তোক দোকানৰ পৰাই মই নালগে মোক পুৰণ নেতাই লাগবো শুন এই গাঁৱত মোক দুখীয়া ঘৰৰ কাহিৰাম বুলি চবেই জানে মই কাৰো ঘৰত পুৰণ নেউতা মই খুজিব নাযাওঁ তোক মই দোকানৰ পৰা নতুন নেউতা আনি দিম বুলি কৈছো আনি দিম তই এতিয়া মনে মনে থাক নালগে মোক পুৰণ নেতাই লাগবো কি চলিতে বুজি নাপিয়ে চালা আইছা এইকাৰণে গাছডালৰ তলতে বহিলো এই গাছডাল মোৰ দেউতাই ৰুইছিল ইমান ডাঙৰ গাছ এই গছবোৰা গাছডালৰ নাওমান বতাও নাই কি করবি এই কেম্বা কেম্বা বাচলছি এই নিংনি চিংনি মরছি নাকি না এই গাছ কেইডালৰ তো গন হবা নৰে সিদিনাখানে কাটছো মাত্ৰ না মোৰ গাৰে বাচলছি নেকি শুই চাব এনাই বেয়া বাচলছি কদাই নিংনি মৰা জেঠি মৰা হান বাচনো নলবো কিয়া এসপ্তাহমান গায়ে ধোৱা নাই জিঅ' 5 টকা দি চাবান এক পিচ আনিলো এই গছপৰা চলি কেইটাই খুহি 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 বেটা হাতে শেষ কৰি পেলছি উপায় নাই এই চলি মই কি চলি জন্ম দিলো খাবার বুঝিছি আজি খাবার কথা লাগি এখন দিতে বাতি দেবো ইংলিশ মারবে লাগি মই মাতা আম পালো ভাই কোনি মাতছি ফাদার আই এম কামিং কি কৈছে বাছা আৰু একবাৰ কচোন ফাদার আই এম কামিং তাৰ মানে কি বাছা ইংলিশ ইংলিছ বাপা মচোন ইংলিছ ক'ব পাৰা আমি বহুত ইংলিশ পাৰিম তাৰপিছত বহুত ভাষা জানিম বাপা মই গমে পোৱা নাছিলো ৰচোন এটা কথা তইতো স্কুলো কজনা তই ইংলিছ কিনকে জানা হলি ইটস মাই ফেসিলিটি বাপা বাপ বঢ়িয়া ভাষা কৈছে ফাদাৰ এটা কথা নাছিল কি কথা বিয়া পাতিব লাগছিল মোৰ বিয়া পাতিব লাগছিল মেৰিট কৰিব লাগছিল হয় নেকি এফলে আছোন বিয়া পাতিব লাগে ফাদাৰ কিয় মাৰিম তই বিয়া পাতি কৰবি কি সংসাৰ পাতিম তাৰ মানে কি ফাদাৰ এটা কথা কইন আপনি বিয়া পাতিম চলি জন্ম কৰিম আমি কৰিম বুজি পাইছো মই তই চলি জন্ম কৰিম বিয়া পাতিম সংসাৰ পাতিম সফ্যাম ডাউলো ডাঙৰ হ'ব পৰা নাই বুটা হৈ আছে কি যি হ'ব এতলা আজি মোটামুটি 4-5 বছৰ হ'ল দুবা এতলা পৰিৱৰ্তন নহ'ব বুজি দেখা গৈছে তিনকে দেখবো এতলা কি কৈছে বাছা এই সফ্যাম ডালকে চাই আছো এতলা ডাঙৰ হ'ব পৰা নাই ভিটামিন দিবা লাগে হয় নেকি তাকে দেখিবা বেলেগ খাত দিবা লাগব পিছে বাছা তই কাৰ লগত কথা পাতি আহিছিলো কচোন সদাৰ জিএফৰ লগত কথা পাতিছিলো না মই কি কয় ভাই জিএফ কেনেপৰা কৰিলি 5 মাহ মান হলা পাও হয় নেকি ভালে কৈছে দে জিএফৰ লগত কথা পাতিছ ভাল কথা বঢ়িয়া কিন্তু 30 চিৰিলত কথা নাপাতিবি দে বাছা নহ'লে কিন্তু ফাঁচত লগে দিব হ'ব দে কচোন কৈ এতিয়া কি হ'ল এটা কথা ভাই কি মোৰ বিয়াখন পাতিবই লাগিছিল বাৰিষাত বিয়া পাতিব লাগছিল বস্তু ধুমধামেৰে কৰিব লাগিব হয় নেকি বাছা বাছা তোৰ বিয়া মই ইমান ডাঙৰকে পাতিম গাঁৱৰ মানুহ চাই দেখিব লাগিব তোৰ বিয়া গম পাইছা আৰু তোৰ বিয়াত কি খুৱাম গম পাইছা গম পাইছা না মনাই দালি আৰু আলু ভর্তা খুৱাম যাতে বাকী গিটাৰ বিয়াত আৰু গাঁৱৰ মানুহ খাবা নাই সেই কৰিম আৰু কি কৰিম জানা
তামান জ্বালা দিম যাতে মানুহ খাই ফেলে লেট্ৰিনত দাঁত থাকে দিনৰ পৰা চেঞ্জ নহলি আৰু তই সেই কৃপন হতে জীৱন কেতিয়া যাব যাবই বাচা তই গম নাপা পইচা যাতে কিমান কষ্ট মইহে গম পাওঁ তনে বহি বহি খাই আছা কি গম পাবি কি ধুনীয়া লম্পেণ্ট মাৰছা চাৰ্ট মাৰছা কাৰ বাপেকৰ ইনকামে দিয়া লৈছা ৰন্ধে কথা তে মই পলে আনিম দে তোক আজি কথা দিলো মই হয় নেকি পলে আনবি আনিমে যা পলে আনবি যা চাও যা তোক ক'ত পলে আনা তোক ঘৰত সোমাবা নেন তিৰিকো সোমাবা নেদাও তোকো সোমাবা নেদাও তহঁতক বাচা হাত মই এটা এটাকে চেচ কৰিম এই চলিকেইটাৰ কাৰণে মোৰ শান্তি নহয় চলিকেইটাৰ কাৰণে মোৰ শান্তি নাই মাতটো মৰি গৈছি চলিকেইটা চিন্তা নকৰে বাপেকৰ যি বিয়াখন পাতি দিব লাগে এটাহাতে আৰু কান্দি বিয়া পাতি কৰে পইচা ডাঙৰকৈ বিয়া পাতিব লাগে পইচা দিব লাগে এটা তহঁতে ইনকাম নকৰে ইনকাম কৰি পেলাই পইচা আজচোন পইচা আজ যায়হে গম পাই কিমান